हेलो फ्रेंड्स আপোনালোকে চাইছে ভৰণ পাৰ্চৰ ব্লগ তো আজি দিনটোৰ যিখিনি মই ভিডিঅ' শ্বুট কৰিব পালোঁ সেইখিনি মই আপোনালোকৰ ওচৰত ভিডিঅ' পেষ্ট কৰিব গৈছোঁ মোৰ ব্লগত তো আপোনালোকে চাই থাকিব ভালকৈ আৰু ভিডিঅ' বেছিভাগ দোকানতে শ্বুট কৰা যায় তো মোৰ দোকানত বেছি টাইম দিব লগা হয় দোকানত মোৰ ইয়াতে মাছৰ দোকানো আছে গেলামাল দোকানো দুই পিনে চম্ভালিব লগা হয় কেতিয়াবা দেউতা নাথাকি মই অকলে থাকিব লগা হয় তো দুটা ছাইডৰ পৰা ময়ে থাকিব লগা হয় তো মই ইয়াতে এনি টাইম থাকিব যায় সেইটো কাৰণে মই ইয়াৰ পৰা ভিডিঅ'খিনি মই শ্বুট কৰি দিওঁ আৰু আপোনালোকে চাব অৱশ্যে দোকানৰ বেছিভাগ মোৰ ভিডিঅ' দোকানতে বেছি শ্বুট কৰা যায় তো আপোনালোকে বৰ নহ'ব যাতে যদি ভাল লাগে আপোনালোকে মোৰ কমেণ্ট কৰিব লগতে লাইক কৰিব তো মোৰ আগলৈ মোৰ ভাল ভিডিঅ' দিম বুলি ভাবিছোঁ তো বেলেগ জেগাত মোৰতো দোকানতে থাকিব লগা হয় যদি সময় থাকে মই বেলেগ ঠাইলৈ যায় অকণমান ভাল ভাল ভিউ চিনাৰী বা কিবাকিবি সেইবিলাক দেখুৱাম আৰু আপোনালোকৰ কাৰণে তো মোৰ ক'ত মালবাৰী ক'ত মাছ মাৰিব আমাৰ আপোনাৰ ধৰি লওক অল্ড ডিমুৰীয়া যিটো আমাৰ কাৰ্বিসকলে যে প্ৰায় কোচ মানুহ ৰাজবংশী মানুহবিলাক পলহ নামাৰে আমাৰ ডুমুৰো ট্ৰাইবেল মানুহবিলাকে প্ৰায় এই বিলখন মাৰে গতিকে সেইখন বিল আজিৰ যুগত নহয় পৰম্পৰাৰ পৰা সেই নলা নদীটো ইটিলা বিল বুলি কয় সেই ইটিলা বিলখন আমাৰ মাছ ডিমুৰীয়া ৰাইজসকলে প্ৰত্যেকটা শনিবাৰে যাৰ কপাল আছে সি পাব নাই যদি নাই তথাপি ভাগ্য লেখন কিন্তু সেই বিলখন প্ৰত্যেক শনিবাৰে মাছ মাৰে অ'কে ঠিক আছে আপুনি মাছখিনি মুঠতে ভালকৈ ধৰিব আৰু দেই আৰু লৈ নি ইয়াতে ফ্ৰাই কৰিম অকণমান পাৱাৰ পেক খাইছে নেকি বাৰু আপুনি নহয় মাছ মাৰা মই ভাল পালেহেঁতেন উঠা জল্দি যাওক ৰাইজে নহ'লে ধৰি পেলাব আৰু শেষ কৰি দিব পল ইহঁতে জাল ধৰিব না আপুনি পল ধৰিব যে জল্দি যাব লাগে জল্দি যাওক মালিক আজি মাংস খাব নেকি সদায় নাখা সদায় খাই আছে তেজাল মান ল'বি এইটো চা কি বঢ়িয়া বুজিছেনে কিমান লৈছে আপুনি 200 মাছ ল'ব নেকি একদম ডাঙৰ চাইজ লৈ আনিছোঁ আপুনি খাই ভাল পাব মাংস টাইপ মাছো খাবি লগতে মাংসও খাবি নে কি মালিকেতো মোৰ এই ভাইটিৰ পৰা কিবা এটা লওঁ বুলিও নাভাবে ইমানটো কি ক'ম আৰু ৰজকে কমাকে পনিছে ৰজত চিংপি 80 মান 1 কেজি 1 কেজিটো আমিতো ল'বই নোৱাৰোঁ ক'বলৈ গ'লে কাৰ্বি কি শ্বেয়াৰ বুজিম মালিক আপোনাৰ বেপাৰ পাতি কেনেকা এইকেইটা দিন হ'ব গাইছ আজিৰ দিনটো কাষ্টমাৰে নাই বুলি ধৰ ইমান মানুহ দুনুহ নাই আজি শনিবাৰ হ'লেও কাষ্টমাৰে নাই দেখোন এনেতো এইপিনে খালী পৰি আছে দুজনে বেপাৰী বহি আছে আমাৰ কৈলাশিল চুকত মহিলাসকল চব্জি বেপাৰ কৰে সিহঁতৰ উপায় নাই এনেকৈ বহি থাকিব লগা হৈছে মন্দিৰত ইমান মানুহ দুনুহ থাকে বেলেগ টাইমত আজিতো নাই দোকান খালী মানুহ দুনুহ নাই কিছুমান ব্ৰইলাৰ মাছটোতো মই এনেকৈ পেলাই থৈ দিছোঁ এটাই চৌৰ অকণমান কৰি থৈ দিছোঁ বিক্ৰী হ'লে হ'ব আৰু উপায় নাই মহেন্দ্ৰ মোৰ ব্ৰকৰ কিবা কবি নেকি আপুনি ভালে আছেনে ভালে আছোঁ বাৰু গাটো বেয়া বাকী ভালে আছে কিবা কাৰণত আহিছিল এই পৰঠা খাব আহিছিলোঁ বন্ধ আজি আপুনি ইয়াতে চাহ ভাল বঢ়িয়া চাহ বনাইতো ইয়াতে আৰু কিবা কিবি কেক চেক কিবা চাহ খাব মন নাই ঠিক আছে ভালে আছে চাগে আপুনি এতিয়া পিছে ক'লৈকে ৰাওনা মাৰিব এতিয়া মই ঘৰলৈকে যাব ঠিক আছে মোৰ ব্লগত অকণমান ইউটিউবত অকণমান চাৰ্চ কৰিকে চাব ঠিক আছে ৰাইজেও চাব কি নাম ভৱেন ফাংচু ঠিক আছে অজয়কে তালোকে দাম কি হ'ব এই আমি কওঁ হেল্পি হা ব্লগ বনাইছোঁ মোৰ ব্লগটো চাহ নাচা এনে চাহ হ'লে নাচা আয়া মাছ ল'বি না মোৰ দোকান হ'ব অজয় গণৰহে
মানুহটো ক'ৰবাত গুচি গ'ল অঁ ঐ ভাই সাহেব মুৰ্গী চাহিয়ে यार ব্ৰ সব এক কৰি দিবিচোন তই হা ঘুগুনি খাবি হ'ল আৰু মানুহ মাৰি দিবি তই কি ভাড়া চাই দিবা দিয়া নাই ইয়াৰ এইটো ডিঙি চাইজটো লাগিব না বাবু যি দিলে হ'ব আৰু ন কামিহাৰটো লাগিব নালাগে কামিহাৰ নালাগে না কামিহাৰ বঢ়িয়া খাই ভাল লাগে গম পাইছে নাই মাংস কিমানমান নিব 100 টকা দিব দিছে নিপুল ঘনীয়েকে অহ ঠিক আছে লিভাৰ দিবি অজয় গম পাইছা না আৰু আমুঠু না কি না এইটো যে এটা যে গুৰ ৰকম যে এনেকৈ ফালিকে যে ওলায় সেইটো নালাগে ন তাচ নে তাচটো আজিকালিৰ ভিতৰতে মই ৰখাম হা মাৰ্বল চিলভাৰ অ'কে অ'কে ঠিক আছে মোৰ এতিয়া কণী কেইটা লাগিব বুলি ক'লে আপুনি 30 টকা দিব দিছে কিবা খাইছে নেকি মুখত সেই শিখৰ খালে বৰ বেয়া নহয় অকণমান সেইটো পেলাই দিয়া অকণমান ছাইডত ঠিক আছে চকলেট কেণ্ডিমেন চকলেট অ'কে ঠিকে আছে মই দি আছোঁ হা মাৰ্বল চিলভাৰ সেইটোৱে লাগিব ন ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চালে ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব তো আগলৈ ভাল ভিডিঅ' বা ভাল ভিডিঅ' আপলোড কৰিম বা আপোনালোকৰ পেজ কৰিম তো আপোনালোকে ইমানে বাই বাই